हेलो फ्रेंड्स, आज आमी जाई आसु दीपिलार खतरा मंदिर, दरंगर लखीमपुर बरपुखुरी और उदालगुरिर बाथौ मंदिर चाবলৈ। যাওঁতে আমি বাটৰ ধুনীয়া ধুনীয়া দৃশ্যবোৰ আপোনালোকক দেখুৱাই যাওঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এনেকৈ বাইকেৰে আহি আমি খতৰা সত্ৰত উপস্থিত হ'লোঁ আৰু ইয়াৰ ৰাস্তাৰ পৰা খতৰা সত্ৰৰ সন্মুখৰ ভাগৰ দৃশ্য। এয়া খতৰা সত্ৰৰ কাষৰ ঠাইখিনিত গাড়ী মটৰ ইত্যাদি ৰখাৰ ব্যৱস্থা কৰি দিছে আৰু ইয়াৰ সন্মুখৰ ফালে এটা সৰু ৰাস্তা আছে আৰু সেই সৰু ৰাস্তাটোৰে গৈ মূল মন্দিৰত প্ৰৱেশ কৰিব পাৰি। এয়া ঐতিহাসিক খতৰা মন্দিৰ আৰু এই খতৰা মন্দিৰৰ ভিতৰত আজি নাম প্ৰসংগ চলি আছে। অসংখ্য ভক্তবৃন্দ আহি এই মন্দিৰৰ ভিতৰত ভিৰ কৰিছেহি। এয়া নাম প্ৰসংগৰ দৃশ্য। এয়া বাহিৰৰ ফালৰ পৰা চালে এনেকুৱা দেখি মূল মন্দিৰৰ দৃশ্য খতৰা সত্ৰৰ। সত্ৰৰ মূল গেটৰ দৃশ্য আৰু মূল গেটৰ সন্মুখতে এটা হনুমানৰ মূৰ্তি আছে। এই হনুমানৰ মূৰ্তিটোত ভক্তসকলে সেৱা প্ৰাৰ্থনা জনাই মূল মন্দিৰত মূল সত্ৰত প্ৰৱেশ কৰে। খতৰা মন্দিৰ দৰ্শন কৰাৰ পিছত আমি এইবাৰ বুঢ়ীনগৰ পুখুৰী আৰু লখিমপুৰ পুখুৰীলৈ গৈ আছোঁ। আমি আহি এটা ৰজাদিনীয়া পুখুৰীৰ গেট পালোঁ আৰু এই গেটটোৰে আমি এতিয়া সোমাই যাওঁ। এইটো ৰজাদিনীয়া পুখুৰী আৰু এই পুখুৰীটোৰ নাম বুঢ়ীনগৰ পুখুৰী আৰু বুঢ়ীনগৰ গাঁও পঞ্চায়তৰ অধীনত এই পুখুৰীটো আছে। এটা বিশাল পুখুৰী। লখিমপুৰ বৰপুখুৰী গেট পালোঁ আৰু এয়া লখিমপুৰ নামৰ এখন ঠাইত অৱস্থিত এটা ৰজাদিনীয়া পুখুৰী। এয়া লখিমপুৰ জিলা নহয়, কিন্তু দৰং জিলাত অৱস্থিত লখিমপুৰ গাঁৱৰ এইটো এটা ৰজাদিনীয়া পুখুৰী, বিশাল পুখুৰী। প্ৰায় 2-3 কিলোমিটাৰ মান এৰিয়া কভাৰ কৰি আছে এই পুখুৰীটোৱে। এয়া লখিমপুৰ বৰপুখুৰীৰ দৃশ্যভাগ আৰু এই লখিমপুৰ বৰপুখুৰীৰ পাৰতে লখিমপুৰ আঞ্চলিক মীন মহল সমিতিৰ এটা কাৰ্যালয় অৱস্থিত আৰু এই কাৰ্যালয়ৰ সন্মুখত এটা সৰু মন্দিৰ আছে, হৰি মন্দিৰ। ইয়াৰ পৰা লখিমপুৰ পুখুৰীৰ দৃশ্যৰাজি ভালকৈ উপভোগ কৰিব পাৰি। এই পুখুৰীটোৰ সন্মুখ ভাগত সৰু সৰু এনেকুৱা ধৰণৰ খাল আছে আৰু এই খালবিলাকত মাছৰ পোৱালিবিলাক ইয়াত এৰি দিয়া হয় আৰু অকণমান ডাঙৰ হ'লে সেই ডাঙৰ পুখুৰীটোত পিছত মেলি দিয়া হয় আৰু এই পুখুৰীটোত বহুত ডাঙৰ ডাঙৰ মাছ থকা বুলি আমাক মীন মহলৰ সমিতিৰ এগৰাকী কৰ্মচাৰীয়ে জানিবলৈ দিছে। এইবাৰ আমি বাথৌ মন্দিৰলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। আহি আমি বাথৌ মন্দিৰৰ গেট পালোঁ।
আৰু মূল গেটেৰে বাথৌ মন্দিৰত প্ৰৱেশ কৰিম। এয়া বাথৌ মন্দিৰৰ মূল গেট, হিৰিম্বা বাথৌ থানচালি, ওদালগুৰি ডিষ্ট্ৰিক্ট। আৰু মূল গেটেৰে প্ৰৱেশ কৰাৰ পিছত এয়া বাথৌ মন্দিৰৰ সন্মুখৰ ভাগৰ দৃশ্য। খুব ধুনীয়া দৃশ্য, চাৰিওফালে ফুলনি। মন্দিৰৰ মুখ্য গেট। মূল গেটেৰে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। এয়া মন্দিৰৰ ভিতৰৰ ভাগৰ দৃশ্য। এয়া মূল মন্দিৰৰ কাষতে থকা এটা সৰু পুখুৰী, আৰু এই পুখুৰীটোৰ পৰা মূল মন্দিৰৰ দৃশ্যটো এনেকুৱা দেখি খুব ধুনীয়া দৃশ্য। এয়া দক্ষিণ ফালৰ পৰা লোৱা মন্দিৰৰ দৃশ্য, ধুনীয়া মন্দিৰ। এয়া মূল মন্দিৰৰ ভিতৰত থকা সিজু গছডালৰ দৃশ্য। সিজু গছৰ সন্মুখত চাকি বন্তি জ্বলোৱা হয়। এয়া মূল মন্দিৰৰ কাষত থকা বাগিচাখনৰ সুন্দৰ দৃশ্য।